Welcome back to my YouTube channel Saurabh Koita. To guys, আজি কথা ভিডিঅ' স্বাগতম জনাইছো। তো guys, আজি ভিডিঅ'ত মানে কি ব্লগ টাইপৰ নহয়, তো আজি ভিডিঅ'টো মানে কি মানে কি কথা ক'ব চেষ্টা কৰিম, মানে কি কথা আমাৰ বৰ্তমান মানে কি চব হৈ আছে কি মূল্য বৃদ্ধি। তো মানে কি আজি মই এই 3 দিনমান আগতে দোকানত গৈছোঁ, মানে কি বজাৰত গৈছোঁ। বজাৰত যাওঁতে মানে কি বিলাহী এপৰ দাম হৈছে 40 টকা। মানে কি মূল্য বৃদ্ধি যিটো বাঢ়ি আছে সেইটো আমি বস্তুবোৰতো ভালকৈ খাব পাৰোঁ না। তো বস্তুবোৰ মানে কি ধৰি লওক, তো এতিয়া চব বস্তুবোৰ সাৰ নমৰা বস্তুটো একোৱেই নাই, চব বস্তু সাৰ মৰা হওক। এতিয়া বৰ্তমান কি এই যিবোৰ আমি এতিয়া গাখীৰ খাওঁ, যিটো বহু সৰু ল'ৰা ছোৱালীৰ পৰা মানে কি এবছৰৰ পৰা যিটো আমি 100+ বুলি ক'ব পাৰোঁ, বা মানে কি হেৰি বছৰৰ মানে নমৰাকৈ যি গাখীৰ খাওঁ, মানে গৰু গাখীৰ হওক কিবা পেকেট গাখীৰ হওক, তো সেই পেকেট গাখীৰটো এতিয়া কি ভেজাল। মানে তাত কিবা পাউডাৰ মিলাই হওক, কিবা কেমিকেল হওক, কিবা মানে কি এনেকুৱা মিলাই মানে কি এতিয়া গাখীৰ বিক্ৰী কৰে। তো এই গাখীৰৰ নামত আমি খাই আছোঁ কি বৰবি বুলিও ক'ব লাগিব, কাৰণ যিটো মানে কি আমি গাখীৰ খাওঁ আমি প্ৰটিন পাবৰ কাৰণে বা শক্তি পাবৰ কাৰণে, কিন্তু আমি কি খাই আছোঁ কি গাখীৰৰ নামত। তো এনেকুৱা ধৰণৰ কি বস্তু আমি শাক পাচলি হওক কিবা খাব লাগে, কিন্তু এতিয়া চব বস্তু যি আমি সাৰ হওক বা এতিয়া যিটো মূল্য বৃদ্ধি বাঢ়ি আছে, তো এনেকুৱাতো হেৰি নহ'ব। তো এই মানে কি মূল্য বৃদ্ধি বাঢ়িছে কিয়, যদি এই মানে কি অৰুণোদয় হওক, খেতিয়কৰ পইচা হওক, যদি আজি মানে খেতিয়কৰ যদি কিবা এটা কিস্তি সোমাইছে, কালি পেট্ৰলৰ দাম 2 টকা বাঢ়িল, কালি বিলাহীৰ দাম 1 টকা বাঢ়িল, চেনিৰ কেজিৰ দাম 2 টকা বাঢ়িল, চাউলৰ কেজিৰ দাম 5 টকা বাঢ়িল। মানে কি মেনু টাইপ হৈ গৈছে, মানে মেনু টাইপ মানে যদি আজি এনেকৈ কিষাণৰ পইচা হওক বা অৰুণোদয় হওক, যদি এটা কিস্তি দিছে, কালিৰ পৰা মূল্য বৃদ্ধিৰ দাম আৰম্ভ। মানে কি এতিয়া বৰ্তমান মানে কি মানে যদি ইয়াৰ দিয়াৰ কাৰণে যদি বস্তুৰ মূল্য বৃদ্ধি হয়, তো এই বস্তু আমাক নালাগে, মোৰ মতেদি নালাগে। কাৰণ যদি তেওঁলোকে যিবিলাকে পায় বা যিবিলাকে অৰুণোদয় হওক বা খেতিয়ক পইচা হওক যোনবিলাকে নাপায়, তেওঁলোকৰ কি হ'ব? আৰু খেতিয়কৰ বা অৰুণোদয় পইচা বহুত মানে কি চবৰে কথা কোৱা নাই, কিন্তু প্ৰায় সংখ্যক মানুহ বা আমাৰ কি মানে চলিব পৰা মানুহ হওক, তেনেকুৱা মানুহ বেছি হেৰি আছে। তো যিবিলাক মানুহ খেতিয়ক, কিন্তু মানে কি যোনবিলাক মানুহ খেতি কৰে, যোনবিলাকৰ খেতিয়কৰ পইচা পোৱা নাই, বহুতে পাইছে, কিন্তু কিছুমান মানুহ কথা কৈছোঁ। তো তেওঁলোকৰতো মূল্য বৃদ্ধিটো মানে কি মানে যোনে খেতিয়কৰ পইচা আছে তাৰ কাৰণেতো নহয়, চবৰে কাৰণে। তো মূল্য বৃদ্ধি চবৰে কাৰণে হ'লেই, তো যদি চাউলৰ দাম বাঢ়ে, অৰুণোদয় পোৱাবিলাকৰ দিব, বা খেতিয়কৰ পইচা পোৱাবিলাকৰ মূল্য বৃদ্ধি হ'ব বা নোপোৱাবিলাক খেতিয়ক পোৱাবিলাকতো হ'ল, নোপোৱাবিলাকৰ কি হ'ব? গতিকে কথা হৈছে কি, যদি মোৰ মতে ভাবোঁ, যদি সেইবিলাক দিয়াৰ কাৰণে হৈছে মূল্য বৃদ্ধিটো কমে, তো এইবিলাক দিয়াৰ কোনো দৰকাৰ নাই। আপোনাৰ উদ্দেশ্য এইটোৱে যে কি যোনবিলাকে পইচা পায় বা যিবিলাকৰ চাকৰি আছে, তেওঁলোকৰ পৰা একো নহয় মূল্য বৃদ্ধি। তো তেওঁলোকে পইচা মানে কি মূল্য বৃদ্ধি হ'লেও খাব, নহ'লেও খাব, কিন্তু যিবিলাক মানুহ নহয় তেওঁলোকৰতো, যিবিলাক মানুহ হাজিৰা কৰে বা কিবা কৰে, তেওঁলোকৰ মানুহটো কাৰণেতো বহুত হেৰি হৈ যায় না। তো সেইটোৱে মই মানে কি ভিডিঅ'টো যদি এইটোৱে ক'ব খুজিছোঁ, বা মূল্য বৃদ্ধিটো এনেই নহয় চবৰে কাৰণে বাৰু, কিন্তু লাগে যদি আপোনাৰ যদি চৰকাৰে যি অৰুণোদয় হওক, কিষাণৰ পইচা হওক, যদি দি কিনে হৈছে মূল্য বৃদ্ধি কৰে, তো কিবা এনেকৈ পইচা দিব দৰকাৰ নাই। তো মই এইটোৱে ক'ম, বা কিষাণৰ পইচা হওক, যদি অৰুণোদয় পইচা হওক, যদি হেৰি মানে ইয়াৰ কাৰণে মূল্য বৃদ্ধি হৈছে, এইবিলাক আমাক নালাগে, মোৰ মতেদি নালাগে। আৰু কি বৰ্তমান ধৰি লওক প্লাষ্টিক মুক্ত হৈ কৰি আছে, এই 10 টকীয়া পানী বটল কমাইছে, 10 টকীয়া পানী বটল কোম্পানীৰ পৰা কমাইছে, যদি দোকানবিলাকতো আছে নে, তো চব হয়তো প্লাষ্টিকৰ পানী বটলটো হেৰি কৰা নাই। তো আপোনালোকে আহক চাওক দোকানে দোকানে, বা তেনেকুৱা চোৱাও মই সম্ভৱ বুলি নহয়, কিন্তু মই জনসাধাৰণে কৰিব লাগিব। পানী বটল বন্ধ হৈছে, পানী বটল নিকিনো, কিন্তু যে আধা লিটাৰ পানী বটলটো বন্ধ কৰা মই বুজি পোৱা নাই। কিন্তু আধা লিটাৰ পানী বটলটো হ'লে কি কোন ৰাস্তাত বা আপোনাৰ য'তেই নাযায় কিয়, কোন ৰাস্তাত যাওক বা কি কৰক, 10 টকীয়া পানী বটল পাবই। এইখিনি আছে। কাৰণ আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য এই আছে যে যিটো মুদ্ৰাৰ মূল্য বৃদ্ধি বাঢ়ি আছে, তো ইয়াক পইচা দিয়াৰ কাৰণে কিবা কাৰণে মূল্য বৃদ্ধি বাঢ়িছে। তো মানে যিবিলাক মানুহে চলিব পাৰে সেইবিলাক মানুহৰ কথা নকওঁ, তো কিন্তু যিবিলাক মানুহ মধ্যবিত্ত হওক বা যিবিলাক মানুহ হাজিৰা কৰি খায়, তেওঁলোকৰ বাবেতো বহুত হেৰি হৈছে। তো দিনটোত হাজিৰা কৰি পায় মাত্ৰ 400 বা 500 টকা, 400 বা 500 টকাত চব বজাৰ কৰিব লাগিব, দিনটোত মানে কি বহুত মানে তেওঁলোকৰ সঞ্চয় হওক বা এই বন্ধন হওক চব থাকেই। তো সেইকাৰণে বহুত মানে কি হেৰি হৈ যায়। তো মই সেইটো হ'ব লাগে, কিন্তু ইমানো বেছি নহয়, 8 দিনতে মানে 5-6 টকাকৈ বস্তুত বাঢ়ি যায়।
তো ভিডিঅ'টো এইখিনি আছে, যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। তো আজি বাই, ধন্যবাদ।